ফলে ফলে জাতিষ্কায় কৈলাসৰ গিৰি মল্লিকায় আজি প্রতীক্ষা করছে কেবল তোমার কারণে নাম দিতে। প্রবেশ করু বিষ্ণু সকন্ত কামকুদিসিত জগত দুষ্টদারব দারব গোবিন্দে রাখিন্দুরা তাল একটা আবর্তন বিবর্তন ফল বিশ্ব ব্রহ্মাণ্ড উঠিছে নামিছে কালর আদেশ অনুক্রমে কতবার ধরিল অবতার এই ধরন ভিন্ন রাখিম যতনে হলে যথা কুমার নিহতে দেখি সে কংসে যাবই লাগিব মই পিতৃ জীৱনলৈ ভয়ঙ্কর ক্ষতি ভয়ঙ্কর নয় নয় ক্ষতি সেই ভাব তুমি করা পরিহার শিব কমহারণ মূর্তি করি পরিহার কতিকে খাবতি বকুল পাতি সুপুরার মই এই পুরার অঙ্কার সেইভাবে কতিবোৰ কন্যা লিখিবানি হে
এনেভাৱে নিদাৰুণ হৈ শিৱৰ সন্মানৰ হেতু নগণ্য যজ্ঞত কিবা হেতু নিষ্ঠান তুমি দিব বিসৰ্জন কিবা কাৰ্য কৰিম সাধন শুনা হেৰানন্দী ভৃংগী মোৰ ভক্ত প্ৰাণধন সতী যাব পিতৃগৃহে বিশেষ কামত তোমালোক যাবা সতীৰ লগত শিৰোধাৰ্য আদেশ প্ৰভু প্ৰাণপণে কৰিম চোৱা প্ৰভু এই বতা সকলে আৰতিছে তোমাৰ ৰাতুল চৰণ প্ৰভু মহাভাগ্যে আজি পালো ভক্তবৃন্দ দেখা পালো দেৱেন্দ্ৰ বোধা দেৱমন কোৱা দেৱেন্দ্ৰ কিনো এনে জগতত ঘটিল প্ৰমাণ যাৰ বাবে আৰাধিলা মোক শুনা তেন্তে পদ্মত বিশ্ব ধ্বংস সৃষ্টি প্ৰলয় দেখা পাই অতি ফলে ফলে জাতিষ্কায় কৈলাসৰ হিৰি মল্লিকায় আজি প্ৰতীক্ষা কৰিছে কেৱল তোমাৰ কাৰণে নাম যে ভেংগি আজি অনুচুৰি গণ ৰৈ আছে সকলোতে তোমাৰ অপেক্ষা নন্দী ভেংগি সংকলিত হ'ব লাগে কিবা কাৰ্যত শুনা হেৰানন্দী ভৃংগী মোৰ ভক্ত প্ৰাণধন দক্ষৰ দুখিতাই অপৰাধ কৰি আজি সন্তে হ'ল তোমালোকৰ মাতৃস্বৰূপী থাকিব কৈলাসত অন্নপূৰ্ণাৰূপে দিব তোমালোককে অমৃত বিলাই এতিয়া যোৱা দুইজন নিজ নিজ কৰ্তব্যত হোৱা অভ্যাসৰ বল কিছুদূৰ গৈ আমাৰ দেখোন যত মানে সৌন্দৰ্য এই কৈলাস শিখৰত বল ফলে ফলে জাতিষ্কায় কৈলাসৰ হিৰি মল্লিকায় আজি প্ৰতীক্ষা কৰিছে কেৱল তোমাৰ কাৰণে নাম যে ভেংগি আজি অনুচুৰি গণ ৰৈ আছে সকলোতে তোমাৰ অপেক্ষা নন্দী ভেংগি সংকলিত হ'ব লাগে কিবা কাৰ্যত শুনা হেৰানন্দী ভৃংগী মোৰ ভক্ত প্ৰাণধন দক্ষৰ দুখিতাই অপৰাধ কৰি আজি সন্তে হ'ল তোমালোকৰ মাতৃস্বৰূপী থাকিব কৈলাসত অন্নপূৰ্ণাৰূপে দিব তোমালোককে অমৃত